নমস্কাৰ পচন্তেকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্তেকাৰ এপছৰ যি নতুন আপডেট ভাৰ্জন আহিছে অৰ্থাৎ 22.0 আপডেট ভাৰ্জন আহিছে, সেই আপডেট ভাৰ্জনৰ সম্পৰ্কে আপোনালোকক দেখুৱাই হৈছে। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। যদি পচন্তেকাৰ এপছটো আপোনালোকে আপডেট দিয়া নাই তেনেহ'লে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যোৱাৰ পাছত ইয়াতে পচন্তেকাৰ বুলি লিখি দিব। পচন্তেকাৰ বুলি লিখি দিয়াৰ পিছত আপডেট দেখা পাব। এই আপডেটত চুই দিব। আপডেটত চুই দিয়াৰ পাছত নেক্সট ইণ্টাৰফেচখন দেখিছেনে? এই ইণ্টাৰফেচত যে দেখুওৱা আছে অপেন, ইয়াত চুই দিব। অপেনত চুই দিলে আপোনালোকে পচন্তেকাৰ এপছটো লগ ইন কৰিব পাৰিব। ইয়াৰ পূৰ্বে আপোনালোকে কি পৰিৱৰ্তন আহিছে সেয়া জানিব পাৰে। আৰু সেয়া জানিবলৈ হ'লে আপোনালোকে এয়া পচন্তেকাৰ এপছটো যেতিয়া আপোনালোকে ইনষ্টল কৰিব, ইনষ্টল কৰাৰ পিছত এতিয়া হোৱাটছ নিউত আপোনালোকে দেখা পাব। এইটো ইয়াত লিখা আছে। ইয়াত কি পৰিৱৰ্তন আহিছে? প্ৰথম আহিছে ইন্ট্ৰডিউচড CMAM মডুল ফৰ চেম এণ্ড সেভিয়াৰলি আণ্ডাৰৱেট চিলড্ৰেন। দ্বিতীয়তে আহিছে এছেছ ফুল গ্ৰোথ চাৰ্ট হিষ্ট্ৰী। তৃতীয়তে আহিছে আৰ্লি এলাৰ্টছ ফৰ বেনিফিচিয়াৰী ইনএকশ্যন অৰ কেটেগৰী চেঞ্জ। অৰ্থাৎ আমাৰ পচন্তেকাৰ এপছত যিবিলাক বেনিফিচিয়াৰী ৰেজিষ্টাৰ কৰা হয়, সেই ৰেজিষ্টাৰ কৰা বেনিফিচিয়াৰীবিলাকৰ কেটেগৰী কেতিয়া চেঞ্জ হ'ব সেইটো আগতীয়াকৈ আপোনালোকক জনাই থাকিব। 4 নম্বৰতে আহিছে লঞ্চড ECCE লাৰ্ণিং মডুল, নতুনকৈ ইন্ট্ৰডিউচ হৈছে। 5 নম্বৰতে আহিছে FRS মডুল নাও লাইভ পান ইণ্ডিয়া। 6 নম্বৰতে আহিছে হাইটৱেট আপডেটছ লিমিটেড টু ওৱান্স এ মন্থ, অৰ্থাৎ এমাহত আপোনালোকে এবাৰহে গ্ৰোথ মনিটৰিঙৰ ডাটাখিনি এণ্ট্ৰি কৰিব পাৰিব। আগতে এমাহত কেইবাবাৰো গ্ৰোথ মনিটৰিঙৰ ডাটাখিনি আপডেট দিব পাৰিছিল, কিন্তু এতিয়া সেইটো সম্ভৱ নহয়। তাৰপিছত পচন্তেকাৰ এপছটো আপোনালোকে যেতিয়া আপডেট দিয়াৰ পিছত লগ ইন কৰিবলৈ হ'লে আপোনালোকে ইয়াতে চুই দিব লাগিব। যদি লগ ইন কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে এই ফৰগট এমপিনত যাব। ফৰগট এমপিনত গৈ আপোনালোকৰ মোবাইলৰ যিটো এমপিন দিছিলে পচন্তেকাৰ এপছ লগ ইন কৰাৰ ক্ষেত্ৰত সেইটো ৰিছেট কৰি ল'ব। আৰু ইয়াত 4টা সংখ্যাৰ এমপিন দিলেই আপোনালোকে ফৰগট এমপিনটো যিকোনো 4টা সংখ্যা দিলে চেঞ্জ কৰিব পাৰিব। যদি ফৰগট এমপিন কৰি নতুন এমপিন ক্ৰিয়েট কৰাৰ পাছতো পচন্তেকাৰ এপছ লগ ইন কৰিব পৰা নাই তেনেহ'লে আপোনালোকে পচন্তেকাৰ এপছত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰা আছে সেইটো প্ৰথমে সেই মোবাইল নম্বৰটো প্ৰথমে দিব। তাৰপিছত যিটো পাছৱৰ্ড বিচাৰে পাছৱৰ্ডটোত আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছে মোবাইল নাম্বাৰটো দি পেলাই @123 দি পেলাই চাইন ইন কৰিব। তাৰপিছত যেতিয়া আপোনালোকে চাইন ইন কৰিলে এইখন ইণ্টাৰফেচ দেখা পাব। নেক্সটখন ইণ্টাৰফেচত আপোনালোকে দেখিছে এইটো আপকামিং বেনিফিচিয়াৰী চেঞ্জেছ। ইয়াৰ জৰিয়তে আপোনালোকক বেনিফিচিয়াৰী কেতিয়া কেটেগৰী চেঞ্জ হ'ব সেইটো জনাই থাকিব। গতিকে ইয়াত চুই দিয়াৰ পাছত নেক্সট ইণ্টাৰফেচখন দেখালে। নেক্সট ইণ্টাৰফেচখনত ইয়াত 3টা কথা উল্লেখ আছে। ইয়াতে লিখা আছে প্ৰথমটোত এক্সপেক্টেড ডেলিভাৰী, ইনএক্টিভ আৰু কেটেগৰী চেঞ্জ। এই 3টা কথা ইয়াতে উল্লেখ আছে। ইয়াতে প্ৰেগনেণ্ট মহিলা এগৰাকীৰ যিটো ডেট এণ্ট্ৰি কৰা হৈছিলে LMP ডেট, তাৰ ওপৰত ভিত্তি কৰি কেতিয়া ডেলিভাৰী হ'ব সেইটো এক্সপেক্ট কৰা হৈছে। আৰু বাচ্চা ডেলিভাৰী হোৱাৰ পিছত আপোনালোকে ইয়াতে এইটো মাইগ্ৰেটটো দেখা পাব। গতিকে ইয়াত মাইগ্ৰেটটো চুই পেলাই প্ৰেগনেণ্ট মহিলাগৰাকীক লেক্টেটিঙলৈ আপোনালোকে নিব পাৰিব। সাধাৰণতে আগতে কি হৈছিল, প্ৰেগনেণ্ট মহিলাগৰাকী প্ৰেগনেণ্টেই হৈ আছিল, আপোনালোকে মাইগ্ৰেট কৰা নাছিলে। তাৰপিছত ইয়াতে ইনএক্টিভত চুই দিলে এই বাচ্চাটো কেতিয়া ইনএক্টিভ হ'ব সেই সম্পৰ্কে আপোনালোকক ইংগিত দিব। তাৰপিছত যেতিয়া আপোনালোকে কেটেগৰী চেঞ্জত চুব, কেটেগৰী চেঞ্জত চুই দিলে এই বাচ্চাটো কেতিয়া কেটেগৰী চেঞ্জ হ'ব, মানে ইয়াত লিখা আছে 0 to 6 monthৰ বাচ্চাটো নেক্সট মানে 30 দিনত 6 monthটো 3 yearsলৈ যাব। গতিকে সেইটো আপোনালোকক ইংগিত দিব পচন্তেকাৰ এপছে। তাৰপিছত ইয়াতে আপোনালোকে বেনিফিচিয়াৰী যিটো অপশ্যন আছে বেনিফিচিয়াৰী ইয়াতে চুই দিলে। বেনিফিচিয়াৰীত চুই দিলে গ্ৰোথ মনিটৰিঙৰ ক্ষেত্ৰত কিছুমান আপডেট আহিছে। গতিকে গ্ৰোথ মনিটৰিং আমাৰ যিখিনি বেনিফিচিয়াৰীৰ হাইট ৱেট লোৱা হয়
সেই বেনিফিচিয়াৰীখিনি আপোনালোকে ইয়াতে গ'ট মনিটৰিঙৰ য'ত আছে তাতে চুই দিব পাৰে গতিকে বেনিফিচিয়াৰীত চুই দিলে বেনিফিচিয়াৰীত চুই দিয়াৰ পিছত এইখন দেখা পালে ইয়াতে মই 6 month to 3 yearsৰ বেনিফিচিয়াৰী গ'ট মনিটৰিং ষ্টেটাছটো দেখুৱাইছোঁ গতিকে ইয়াত চুই দিয়াৰ পিছত এইখন ইণ্টাৰফেচ দেখা পালে এই ইণ্টাৰফেচত বেনিফিচিয়াৰীৰ এগেইনষ্টত ইয়াতে টিপুল ডট আছে এই টিপুল ডটত চুই দিলে টিপুল ডটত চুই দিয়াৰ পিছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব এই ইণ্টাৰফেচৰ গ'ট মনিটৰিঙত চুই দিলে গ'ট মনিটৰিঙত চুই দিলে তাৰপিছত এইখন ইণ্টাৰফেচ দেখা পাব এই ইণ্টাৰফেচত আপোনালোকে দেখিছে যে নৱেম্বৰ মাহত শিশুৰ হাইট ৱেইট কিমান আছিলে সেইটো দেখা পাইছে আৰু ইয়াতে লিখা আছে যে বেনিফিচিয়াৰীৰ গ'ট মনিটৰিং ইজ কমপ্লিটেড ফৰ দ্য মান্থ অৰ্থাৎ এটা মাহৰ কাৰণে বেনিফিচিয়াৰী গ'ট মনিটৰিংটো কমপ্লিট হ'ল এতিয়া পুনৰাই আপোনালোকে সেই গ'ট মনিটৰিঙৰ হাইট ৱেইটখিনি ইয়াতে এণ্ট্ৰি কৰিব নোৱাৰিব মাত্ৰ এবাৰহে এটা মাহত গ'ট মনিটৰিঙৰ ডাটা এণ্ট্ৰি কৰিব পাৰিব দুবাৰ তিনিবাৰ আপোনালোকে গ'ট মনিটৰিঙৰ হাইট ৱেইট ডাটাটো ইয়াতে এণ্ট্ৰি কৰিব নোৱাৰিব তাৰপিছত ইয়াতে গ'ট হিষ্ট্ৰী আহিছে বুলি কৈছে গতিকে গ'ট হিষ্ট্ৰী জানিবলৈ হ'লে ইয়াতে চুই দিব ইয়াত চুই দিয়াৰ পিছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব এই ইণ্টাৰফেচত এনেকুৱা তিনিখন চাৰ্ট দেখা পাব তাৰ তলত আপোনালোকে এইটো গ'ট হিষ্ট্ৰী লাষ্ট 3 monthsত এই শিশুটোৰ গ'ট মনিটৰিং কিমান আছিলে হাইট ৱেইট কিমান আছিলে গ'ট মনিটৰিঙৰ ষ্টেটাছ হেল্থ ষ্টেটাছ ইয়াতে আছে এইটো ইয়াতে দেখা পাব তাৰপাছত ইয়াতে চুই দিয়াৰ পিছত এইখন যে আছে ইয়াতে চুই দিলে ইয়াতে এই ফুল হিষ্ট্ৰীটো আপোনালোকে জানিব পাৰিব ইয়াত টাচ কৰি দিলে এনেকৈ চাৰ্ট দেখা পাব তাৰপাছত এয়া দেখা পাইছে লাষ্ট 3 monthsৰ হিষ্ট্ৰীটো গ'ট মনিটৰিঙৰ হিষ্ট্ৰী তাৰপাছত আপোনালোকক কৈছিলোঁ যে ই লাৰ্ণিঙৰ এইটো পৰিৱৰ্তন আহিছে গতিকে এতিয়া ডেইলি এটেণ্ডেঞ্চ আছে এইটো ডেইলি টেকাৰ এইটো ইয়াত চুই দিলে ডেইলি টেকাৰত চুই দিলে আপোনালোকে এক্টিভিটিৰ তলত এইটো ই লাৰ্ণিং এইটো দেখা পাব ইয়াতে কণ্টিনিউত চুই দিব কণ্টিনিউত চুই দিয়াৰ পাছত নেক্সট আপোনালোকে এটা অডিঅ' শুনিব পাব এই অডিঅ'টো ইয়াতে চুই দিব ইয়াতে চুই দিয়াৰ পিছত এই নেক্সট যে আছে নেক্সট ইয়াত চুই দিব ইয়াত চুই দিয়াৰ পাছত নেক্সট আপোনালোকে এয়া দেখা পাব ইয়াতে 5টা ভিডিঅ' আছে আৰু প্ৰতিটো ভিডিঅ'ৰে সদায় মানে 2টাকৈ ভিডিঅ' চাব লাগিব গতিকে ইয়াত চুই দিব এই ষ্টাৰ্টত চুই দিব ইয়াত চুই দিব লাগিব সদায় 2টাকৈ ভিডিঅ' চাব লাগিব লিখা আছে মিনিমাম 2 এক্টিভিটিজ হেভ টু বি কমপ্লিটেড টু ইয়াত চুই দিয়াৰ পিছত কমপ্লিট কৰিব লাগিব গতিকে ইয়াতে এক্টিভিটিটো যিটো কমপ্লিট কৰিছে কমপ্লিট কৰাটো কাষতে এটা চাই হোৱাৰ পিছত মানে ভিডিঅ'টো কমপ্লিট হোৱাৰ পিছত কাষত এটা চিন আছে সেই চিনটো এনেকৈ চুই দিলে এইটো কমপ্লিট হৈ যাব ধন্যবাদ